थाम्बनेल आरो टाइटेलखौथ' नुखाबायानो थ' नोंथांमोननि सिगां मोनसे आपडेट भिडिअ लाना फैबाय थ' जोबजासिननाय जास्ट बे भिडिअ आपडेटनि थाखायल' आरोना फार्स्टआवनो नोंथांमोना बे भिडिअखौ खोनासंबानो जाबाय मा बुंखो थ' बिदिब्ला बे भिडिअ क्लिपखौ एसे नायना लादो। आं गोबां समावनो नोंथांमोननो माखासे पस्ट होबोदोंमोन जे फैगोन 2026नि एमएलए इलेक्शनाव बिपिएफआ जिर' जानो थांगासिनो दं होननानै आं नोंथांमोननि सिगाङाव पस्ट होबोदोंमोन। दा नोंथांमोना नैबे भिडिअनि गेजेरजोंनो नोंथांमोना मोनथिनो हागोन जे 2026 इलेक्शनाव सोर देरहाफिनगोन होननानैहाय। दा मानो होनोब्ला गोबां समाव बिपिएफआ गोबां हारि माहारिफोरखौ गोबां खोथा होबोनानै थगायबोबाय, नाथाय थाङै थुङै दा रायजोफ्रा गासैबो फस्थायफिनजोब्बाय बिपिएफ सरकारखौ। दा बिनिखायनो दिनै जोंनि इउपिपिएल हान्जानि पिस रेलियाव बिजिनियाव बेसेबांबा मानसिया लैहोर लैहोर नुजाफैनानै जोंनि इउपिपिएल हान्जाखौ सापर्ट होफैदों। नुबाय लोगोफोर, नायदो नै गासैबो बिटिसिआव जोंनि इउपिपिएलआ देरहानो हाजोबाब्लाबो जोंनि इउपिपिएल हान्जायानो बांसिन मासिखौ लानानै देरहासार जानो हागोन आरो 9टानिफ्राय 10टासिमावखौ जों खाथां देरहानानै जोङो जोंनि जे पार्टिनि पावार बेखौ रायजोफोरनि सिगाङाव बा बिपिएफनि सिगाङाव जोङो दिन्थिफिननो थांगासिनो दङ। बिनि नुथाया नै दिनैनि भिडिअआवनो नायदो, बेसेबां मानसिफ्रा दिनै लैहोर लैहोर जोंनि इउपिपिएलखौ सापर्ट होनो थाखाय फैफिनदों। मानोना राजनितिखौ थगायनायजोंल' खालामजाया। दा थगायसुलाया सोर मारमोन दा रायजोफ्रा बुजिबाय। दा बेनिखायनो नाय दिनैहाय लैहोर लैहोर हाजार हाजार मानसिफ्रा जोंनि इउपिपिएलखौ सापर्ट होनो थाखाय बे पिस रेलियाव नुजाफैदों आरो सापर्ट खालामफैदों। गासैबो हारसा, बर', सावताल, बांगाल, नायदो लोगोफोर बेसेबां लैहोर लैहोर दिनैनि बे मिटिंआवहाय मानसिफ्रा फैनानै नुजाफैदों। आरो मोनसे बाव दङ आरोना भिडिअ क्लिप, बे भिडिअ क्लिपखौबो नोंथांमोना एसे नायना लाबानो जाबाय मा बुंखो थ' बिदिब्ला एसे खोनासंना लादो। হাগ্রামা মহিলারি ডাঙরিয়ার কথা মতে কাম হাগ্রামা মহিলারি ডাঙরিয়ার 5টা গ্যারেন্টি দিছিলে আর 5টা গ্যারেন্টি আজি অক্ষরে অক্ষরে পালন করিলে। 1 নম্বৰ গ্যারেন্টিটো হল মাটির পাট্টা, 2 নম্বৰ গ্যারেন্টি হল যুবক যুবতী সকলক 2 লাখ কৈ টকা আর 3 নম্বৰ গ্যারেন্টিটো হল সিনিয়র পার্সন মানুহক 2000 কে টকা প্রত্যেক বছৰত। আজি হাগ্রামা মহিলারি ডাঙরিয়ার কথা মতে কাম যিসকল মানুহে কয় যে হাগ্রামা মহিলারি ডাঙরিয়াই বিটিসিত কি কৰিছে সেই সকল মানুহৰ কাৰণে আজিৰ এই ভিডিঅ'টো আপোনালোকে চাওক। হাগ্রামা মহিলারি ডাঙরিয়াই বিটিসিত কি কৰা নাই, হাগ্রামা মহিলারি ডাঙরিয়াৰ কথা মতে কাম। আজি বিটিসিৰ প্ৰত্যেকজন মানুহে আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো মানুহে আজিৰ এই ভিডিঅ'টো দেখা পায়। সকলে ভালে থাকক, শান্তিত থাকক। जानो हागौ बे भिडिअ क्लिपखौ नुखाबाय, ओमफ्राय आरो मोनसे बाव दङ आरोना भिडिअ क्लिप, बेखौबो नोंथांमोना खोनासंना लाखाबानो जाबाय थ' बिदिब्ला एसे खोनासंना लादो। নমস্কাৰ বিটিআৰ বাকী ৰাইজ। বিটিআৰৰ বাহিৰৰ পৰা নহয়, বিটিআৰৰ ভিতৰৰ পৰা মানুহবোৰে ক'বলৈ ধৰিছে যেতিয়া শাসনত থকা দল শক্তিশালী হয় তেতিয়া অঞ্চলত শান্তি আৰু সম্প্ৰীতি মজবুত হ'ব লাগে। কিন্তু যোৱা কেইদিনমান ধৰি বিটিআৰ অঞ্চলত সাম্প্ৰদায়িক উত্তেজনা আৰু হিংসা ঘটনাই আমাক উত্তেজিত কৰি তুলিছে। জনতা সুৰক্ষা আৰু সম্প্ৰীতি নিশ্চিত কৰা শাসনৰ প্ৰথম দায়িত্ব হ'ব লাগে। আমি ইউপিপিএল দল হিচাপে স্পষ্টকৈ কওঁ, ৰাজনীতিৰ ওপৰত শান্তি আৰু সমতাৰ ওপৰত মানুহৰ জীৱন হ'ব নোৱাৰে। গতিকে বিটিআৰক বিভাজনৰ নহয় এক আৰু উন্নয়নৰ পথ লৈ যাব লাগিব। গতিকে আমি সকলো সমাজক একেলগে লৈ শান্তি আৰু স্থিৰতাৰ বাবে কাম কৰিব লাগিব। যোৱা কেইদিনমানৰ ভিতৰতে যিটো আমাৰ 26টা জনগোষ্ঠীৰ মাজত এটা ভয় ভাৱ সোমাই গৈছে যে এই যে চলি থকা চৰকাৰ, সেই শাসনত যিটো চলি আছে তেখেতসকলে সঁচাকৈ মানুহৰ মাজত যিটো শান্তি পৰিৱেশ, সেই শান্তি পৰিৱেশটো নাইকিয়া কৰি তুলিছে। আমি
দুদিন আগতে গোসাইগাঁৱৰ যিটো ঘটনা হৈ গ'ল, ইয়াত আমাৰ এজন মুছলমান ভাইক যিটো অতি লজ্জাজনকভাৱে যিটো অপব্যৱহাৰ কৰিলে, তাৰ কাৰণে আমি UPPL হৈ আমি অতিকৈ লাজ পাইছো, অতিকৈ দুখ পাইছো যে আমাৰ মুছলিম ভাইসকলক যেনেকে জবৰদস্তি গাহৰি মাংস খুৱাব বিচাৰিছে, জবৰদস্তি তেখেতে মানে লেংটা কৰি মাৰা বুলি আকৌ মানে ড্ৰাইভাৰজন মানে প্ৰকাশ কৰিছে। গতিকে আমাৰ এই অঞ্চলত কোনো জাতি এটা শান্তিৰ পৰিৱেশক নাই বুলি আমি এতিয়া ক'ব লাগিব। আমাৰ আটাইতকৈ ডাঙৰ বস্তু, আমি আমাৰ দল UPPL দল যোৱা 5টা বছৰত আমি জাতিৰ মাজত এটা শান্তি, এটা পৰিৱেশ আনিবলৈ সক্ষম হৈছিলো। আমি মানুহক নিৰাপত্তা দিবলৈ সক্ষম হৈছিলো। গতিকে এইখন চৰকাৰ বৰ্তমান নিৰাপত্তা দিব পৰা নাই। এইখন চৰকাৰ 26টা জনগোষ্ঠীৰ মাজত কোনো এটা জাতিক যি নিৰাপত্তা দিব পাৰিব বুলি আমি নাভাবো। গতিকে আহক ৰাইজ, সকলো জনগোষ্ঠীক মই অনুৰোধ কৰিব বিচাৰো, শান্তি থাকিলে উন্নয়ন আহিব, উন্নয়ন আহিলে ভৱিষ্যত শক্তিশালী হ'ব। গতিকে শাসনত থকাটো ডাঙৰ কথা নহয়, শাসনত নাথাকিলেও আমি এই অঞ্চলত যে শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিব পাৰো, এয়া হ'ল আমাৰ UPPL দলৰ মূল মন্ত্ৰ। গতিকে মই সকলো বিটিআৰবাসী ৰাইজক অনুৰোধ কৰিব বিচাৰিছো যে আমাৰ আহি থকা 2026 চনত আমি আকৌ এবাৰ UPPL দলক শক্তিশালী কৰাৰ কাৰণে কাম কৰো আৰু UPPL দলৰ সকলোকে ভোট দি যাতে এই অঞ্চলত, বিটিআৰ অঞ্চলত আকৌ আমি বিশ্বাস আৰু ভাইচাৰা আকৌ ঘূৰাই আনিবৰ কাৰণে আমি কাম কৰি যাওঁ। ধন্যবাদ। बेनोमोन भिडिअ'आ जास्ट बेखौनो आपडेट भिडिअ लाना फैबाय। नेक्स्टआवहाय माबाफोर जुदि आपडेट भिडिअ मोननो लाना फैफिनसिगोन। जास्ट बे भिडिअ'खौ आपडेटनि थाखायल' लाना फैनाय जाबाय आरो ना। थ' बिदिब्ला नेक्स्ट भिडिअ लोगो मोनसिगोन। दिनैनि भिडिअ'आ बेखिनियानोसै। बाय लोगोफोर।